মৰিগাঁও জিলা পৰিষদৰ সভাপতিৰ আসন পুনৰ কংগ্ৰেছৰ দখলত। বিগত 15 জুন 2020 পৰা যোৱাকালি 10 আগষ্টলৈকে মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ পত্নী অনাস্থা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত উলমি আছিল যদিও আজি পুৱা 10 বজাৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়ত বহু জল্পনা কল্পনাৰ খাম কটাই প্ৰথমতে লটাৰী আৰু তাৰ পিছত ভোটিং পৰ্যায়ত মুঠ 13টা জিলা পৰিষদৰ সদস্যই ভোট দিয়াত বিজেপি দলৰ 6টা ভোট থকা স্বত্তেও লাভ কৰে 5টা আৰু কংগ্ৰেছৰ লাহৰীঘাট জিলা পৰিষদৰ সমষ্টিৰ জিলা পৰিষদৰ সদস্য ইছমেয়াৰা বেগমে 8টা ভোট লাভ কৰি নতুনকৈ মৰিগাঁও জিলা পৰিষদৰ নতুন সভানেত্ৰীৰ পদ দখল কৰে। উল্লেখ্য যে মৰিগাঁও জিলা পৰিষদৰ অনাস্থা প্ৰস্তাৱৰ আগলৈকে কংগ্ৰেছৰ কুশতলী জিলা পৰিষদৰ সদস্য মজবুন নাহাৰ আছিল। ইয়াৰ পূৰ্বেও অনাস্থা প্ৰস্তাৱ আহিছিল যদিও গৃহীত হোৱা নাছিল, কিন্তু এইবাৰ অনাস্থা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত মজবুন নাহাৰে শাসকীয় দল বিজেপিত আনুষ্ঠানিকভাৱে যোগদান ইয়াকে কয় উলুৰ লগত বগৰী পুৰা যায়। এফালে পদু গলে আনফালে দলু সলনি হল। নিউজ ডেস্ক ৰিপৰ্ট টি নিউজ আসাম। বাইদেউ আগলে হওক। লৈ লওক।